মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি অনুশীলনী 8ৰ 15 নম্বৰ অংকটো কৰোঁ আহা। 15 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে বিয়োগফল উলিওৱা। 15 নম্বৰ এইটো চোৱা, আমাক দিয়া আছে এইটো 15a। সমাধান বুলি লিখি ল'বা। 74 কিলোমিটাৰ 435 মিটাৰৰ পৰা বিয়োগ কৰিব লাগে 26 কিমি 134 মিটাৰৰ পৰা। এতিয়া কি কৰিম আমি? এছো কিলোমিটাৰ আছে, মিটাৰ আছে। প্ৰথমতে আমি কি কৰিম? গোটেই অংকটো কিলোমিটাৰলৈ লৈ যাম। কিলোমিটাৰ ডাঙৰ একক, গতিকে কিলোমিটাৰলৈ লৈ যাম। কেনেকৈ লৈ যাম চাবা, তাৰপিছতে সেই বিয়োগ কৰিম। আমি ডাইৰেক্ট বিয়োগ কৰি দিব পাৰোঁ, কিন্তু অংকটো কৰাত ভুল হৈ যাব। প্ৰথমতে 74 কিলোমিটাৰ 435 মিটাৰ, এই বিয়োগ চিহ্নৰ কাৰণে এই গোটেইটো ব্ৰেকেটত ঢালি দিবা। 26 কিলোমিটাৰ 134 মিটাৰ। এতিয়া চোৱা, আমি মিটাৰটো কিলোমিটাৰলৈ লৈ যাম দেই। তাৰপিছতে অংকটো বিয়োগ কৰিম, কাৰণ ডাঙৰ কিলোমিটাৰ একক, গতিকে আমি ডাঙৰ একক লৈ যাম। এতিয়া 474 কিমি প্লাছ 435 মিটাৰ। ইয়ালৈকে বুজি পাইছা যে এইটো সংযোগ হৈ আছে, যোগ হৈ আছে, গতিকে যোগ চিহ্ন পাতি আমি বেলেগ কৰি ল'লোঁ, পৃথক কৰি ল'লোঁ। এতিয়া মাইনাছ 26 কিলোমিটাৰ কালত যোগ হৈ আছে, প্লাছ 134 মি আছে। এতিয়া ইয়াত সংযোগ হৈ আছিলে, আমি যোগ চিহ্ন পাতি বেলেগ কৰিলোঁ, অৰ্থাৎ যোগ হৈ আছে, গতিকে যোগ চিহ্ন পাতি ল'লোঁ। এতিয়া 74 কিমি। এতিয়া আমি এই মিটাৰক কিলোমিটাৰলৈ নিব লাগে। যেতিয়া মিটাৰক কিলোমিটাৰলৈ লৈ যাম, তেতিয়া আমি কি কৰিব লাগিব? যেতিয়া সৰু এককৰ পৰা ডাঙৰ এককলৈ যেতিয়া লৈ যাম, হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিব লাগিব? আমি 435ক 1000ৰে হৰণ কৰিম। কিয়? 1000 মিটাৰ সমান 1 কিলোমিটাৰ। এইটো কিমিত গুচি গ'ল। 1000 মিটাৰ সমান কিমান? 1 কিলোমিটাৰ। অৰ্থাৎ 1000ৰে যেতিয়া 435ক যেতিয়া হৰণ কৰি দিম, 1 কিলোমিটাৰলৈ গুচি যাব। আমি জানো যে 1 কিলোমিটাৰ সমান 1000 মিটাৰ। এতিয়া 26 কিলোমিটাৰত আছে, প্লাছ ইয়াকো কিহে কৰিব লাগিব? 1000ৰে কৰিব লাগিব 134। তেতিয়া ই কিলোমিটাৰলৈ গুচি যাব। হ'ল, ইয়াত লিখিম যিহেতু 1 কিলোমিটাৰ সমান 1000 মিটাৰ, এইটো লিখি থবা ছাইডত। তেতিয়া তোমালোকে অংকটো কৰোঁতে সহজ হৈ যাব আৰু মনত থাকি যাব। কিয় 1000ৰে আমি হৰণ কৰিলোঁ? যে 1000 যেতিয়া আমি হৰণ কৰি দিম, মিটাৰটো কিলোমিটাৰলৈ গুচি যাব। এতিয়া চাবা 74 কিমি যোগ। এতিয়া ইয়াত 3টা শূন্য আছে হৰত, গতিকে ওপৰত 3 ঘৰৰ আগত দশমিক বহিব। এঘৰ, দুঘৰ, 3 ঘৰ, দশমিক বহাই দিয়া, শূন্য এটা পাতি দিয়া আগফালে। কিমি হ'ল, বিয়োগ 26 কিমি প্লাছ
কেই ঘৰ আগত দশমিক আহিব 3 ঘৰ আগত এইটো হয় নহয় 3টা শূন্য আছে হৰত গতিকে লগত 3 ঘৰ আগত দশমিক হ'ব 1 2 3 হল 3 ঘৰ আছে শূন্য এতিয়া কি মি এতিয়া যোগ কৰি দিয়া 74 ৰ পাছত দশমিক নাই গতিকে এই দশমিকৰ পৰা 74 ৰ পাছত পাতি দিয়া 74.435 কিমি কিলোমিটাৰ হ'ব দশমিক দুটাকে যোগ কৰিব লাগে নহয় শৰ্টকাটত কৈ দিছো 74 তাৰ পাছত দশমিক নাই গতিকে এই দশমিক থকা সংখ্যাটো আনি পাছফালে পাতি দিলেই হ'ল হ'ব মাইনাস এতিয়া এইটো ব্ৰেকেটটো ডাইৰেক্ট উঠাই দিবা ইহঁতৰ দুটা যোগ কৰিলে কি হ'ব 26 দশমিক নাই নহয় 26 এর পাছত দশমিক লগ 1 34 কিমি হল এতিয়া বিয়োগ কৰি দিয়া কিন্তু যোগটো গম পাইছা মই কৰিয়ে দিছো চোৱা তোমালোকৰ যোগটো কৰিয়ে দিছো 74 দশমিক নাই দশমিক এটা লগাই লবা এতিয়া 435 দশমিক মিলাই লোৱা 435 হল এতিয়া ইয়াত একো নাই গতিকে আমি শূন্য পাতি কিনে 3 ঘৰ লগাই ল'ব পাৰো দশমিক আছে 5 3 লগত শূন্য যোগ কৰিলে 3 4 লগত শূন্য যোগ কৰিলে 4 দশমিক 74 হ'ব এইটো ঠিক তেনেদৰে এইটো পাম হ'ব এতিয়া চাবা এতিয়া বিয়োগ কৰিব লাগে 74.435 ৰ পৰা 26 পাতি লোৱা 134 বিয়োগ কৰি দিব লাগে বিয়োগ চিহ্ন পাতি লৈছে হল 5 ৰ পৰা 4 গলে 1 3 পৰা 3 গলে 0 4 পৰা 1 গলে 3 দশমিক পাতি দিয়া 4 পৰা 6 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ লম 14 হ'ব 14 ৰ পৰা 6 গলে 8 হল 14 ৰ পৰা 6 গলে 8 4 পৰা 6 নাজানো ইয়াৰ পৰা ধাৰ লম 14 হ'ব 14 ৰ পৰা 6 গলে 8 ইয়াত থাকিলে কিমান 6 6 ৰ পৰা 2 গলে 4 আমি কি পালো এতিয়া 48.301 কিলোমিটাৰ ইয়াত গম পাইছে নহয় যে 14 4 পৰা 6 বিয়োগ নহয় গতিকে ইয়াৰ পৰা ধাৰ লম 7 ৰ পৰা 1 ধাৰ লোৱা মানে কিমান আহিব 10 আহিব 10 ৰ লগত 4টো যোগ হ'ব কিমান হ'ব 14 হৈ যাব 14 ৰ পৰা 6 বিয়োগ হ'ব 14 ৰ পৰা 6 গলে 8 হ'ব গম পাইছা নহয় যদি অংকটো বুজি পাইছা তেতিয়াহলে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু কমেন্ট কৰি জনাবা যে এই বুজোৱাৰ পদ্ধতিটো কেনে পাইছা যদি ভাল পাইছা ভাল বুলি কবা আৰু বেয়া পালেও বেয়া বুলি কবা কিয় বেয়া পাইছা তাক জনাবলৈ নাপাহৰিবা তেতিয়াহে মই আকৌ তাক শুধৰণি কৰিবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ ইয়াতে ৰাখো অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই